নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। এতিয়া যাব ওলাইছোঁ মা ঘৰলৈ আৰু ছোৱালী আগত ৰখি আছে। চাইকেল উলিয়াই ল'লোঁ আৰু এখন বাইকখন থৈ গ'লে, স্কুটিখন থকা হয় স্কুটিখনকে লৈ গ'লোঁ হয়। বাপেক গ'ল স্কুললৈ আৰু এয়া ছোৱালী এইখিনি ৰখি আছে। উঠাই লওঁ, চাইকেল লৈ যাওঁ আৰু এতিয়া আপোনালোকে ভিডিঅ'টো আগলৈ চাই যাব। আহা তেতিয়া উঠা ধৰি লোৱা, ভালকৈ ধৰি লোৱা। এয়া উঠি ল'লে আৰু এতিয়া ঘৰলৈ যাওঁ। হাই তেতিয়া সেই মাহঁতৰ বাটৰ মুখ আৰু মা ৰাস্তাতে ৰখি আছিলে। এতিয়া ছোৱালীজনী দিলোঁ আৰু এতিয়া বজাৰলৈ যাম। অলপ বজাৰ পৰা আহি আছোঁ, এতিয়া বজাৰ কৰি আহিলোঁ আৰু মাংস অলপো আনিছোঁ। এতিয়া বাকী নহৰু আদা এইখিনি গুচাই কৰি লওঁ, তাৰপিছত দেখাই আছোঁ কি কৰোঁ। এইখিনি আম আমাৰ ঘৰৰে আম, মায়ে পাৰিছিলে আৰু কেইটামান মই ঘৰলৈ লৈ যাম। এতিয়া দুটামান গুচাওঁ আৰু এয়া সৰু সৰু দেখিছে যে পোকে খোৱা নহয়, বৰ ধুনীয়া লাগে খাই। এতিয়া আমি আম খাই আছোঁ, এইখিনি আম ধুনীয়া লাগিছে, ধুনীয়া লাগিছে। মিঠা নে টেঙা? মিঠা। এয়া চাওক, পোকে খোৱা নাই, কি ধুনীয়া। নাই পোক নাই, পোক এটাও নাই। এতিয়া আম টেঙা খাই কৰি লওঁ, তাৰপিছত মাংস বনাব লাগিব। মাংস খাবানে? মই চব্জিহে খাওঁ। চব্জিহে খাবা? চব্জি খাম। ভাতিবেলাকে আনি দিম দিয়া। আম টেঙা খাই গ'লোঁ, এতিয়া মাংস বনাওঁ। এই আমাৰ মাংস উতলি আছে, হৈ গ'লে এইখিনি মাংস বনাই কৰি এতিয়া এইখিনি নমাই দিওঁ। এয়া চাওক কি ধুনীয়া হৈছে। এয়া কৰি আহিলোঁ, এয়া চাওক কি ধুনীয়া হৈছে, পূৰা গ্ৰেভি হৈছে। ৰুটিৰ লগত খাবতো ধুনীয়াই হৈছে। এয়া চাওক কি ধুনীয়া হৈছে, দেখিয়ে খাওঁ খাওঁ লাগিছে। এতিয়া বেছি টাইম ৰৈ থাকিব নোৱাৰোঁ, ভাতৰ লগত খোৱাহে কথা আৰু। এইখিনি মাংস আৰু এইখিনি গুড়া মাছ, এইখিনি কলডিলৰ ভাজি, নেমু, ভাত। এতিয়া খাওঁ। ধুনীয়া লাগিছে, গুড়া মাছ। কলডিলৰ ভাজি। আমি খাই কৰি আহি গ'লোঁ আৰু ইমান ধুনীয়া হৈছে মাংসখিনি, খাই বহুত ধুনীয়া লাগিছে। আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। পুনৰ লগ পাম এটা ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই বাই।